Hello everyone, welcome to my video. এই ভিডিঅ'ত মই আপোনালোকক দেখাব বিচাৰিম যে কেইদিনমান আগতে আমি অলপ পথাৰৰ খেতি কৰিলোঁ, ধান ৰুলোঁ, কিন্তু আমাৰ মানে পথাৰখন য'ত আছে ৰাস্তাৰ ওচৰতে, তাতে বহুত গৰু ছাগলী অহা যোৱা কৰি থাকে, তাৰ মানে বহুতখিনি ৰোৱা ধান খাই দিছে। চ' সেইকাৰণে আজি আমাৰ পথাৰত এজন কাম কৰা মানুহ লগোৱা হৈছে। এতিয়া তেওঁক মই চাহ দিব যাওঁ আৰু ব'লকচোন চাওঁ তেওঁ ভেটা কেনেকৈ দিছে, ব'লক চাওঁ আৰু আপোনালোককো অলপ মই দেখাব চেষ্টা কৰিম। পথাৰত আহি পালোঁ, পথাৰত আহি পাই দেখিছেনে এই ছাগলীয়ে ধান খাই আছিলে, ৰোৱা ধান খাই আছিলে, দেখিছেনে ছাগলী। এতিয়া যদি ভেটা নিদিওঁ কি হ'ব, আপোনালোকে নিজে চিন্তা কৰকচোন। চাহ দিলোঁ, চাহ এতিয়া সি খাই আছে আৰু জপনাখন 2-3 দিনমান লাগিব আৰু, কাৰণ সি খুঁটিখিনি বনাই আছে, খুঁটিখিনি বনাই কামি বনাই জপনা দিওঁতে 2 দিনমান লাগিব সময়। আৰু চাওকচোন যিমান ধুনীয়া সেউজীয়া পৰিৱেশ, পথাৰলৈ আহিলেই কিবা মনটো শান্ত হৈ যায় সেউজীয়া পৰিৱেশ দেখি। আপোনালোকৰ মনটো কেনেকুৱা লাগে এই সেউজীয়া পৰিৱেশৰ মাজত থাকি মোক এই ভিডিঅ'ৰ যোগেদি জনাবচোন। যদি আজি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।